হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটি ধুনীয়া মাছৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ। যিসকলে মোৰ ভিডিঅ' প্ৰথম তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে মই মাছকেইটা ফ্ৰাই কৰিবলৈ কাৰণে প্ৰয়োজন অনুসৰি মিঠাতেল তেল দি লৈছোঁ। এই কেৰাহীটোত মই আগতে মাছ ফ্ৰাই কৰি লৈছোঁ। একদম মাছকেইটা দিছোঁ। এই মাছকেইটা লৰাই দিছোঁ ধুনীয়াকৈ। এই মাছকেইটা হৈছে বৰলা মাছ। এইকেইটা খাবলৈ বহুত টেষ্টি হয়। এয়া মাছকেইটা ভাজি আছোঁ মই। ইয়াত হালধি দি দিছোঁ অকণমান। এয়া মই মাছকেইটা লুটিয়াই দিম। এয়া ধুনীয়াকৈ লুটিয়াই দিছোঁ। এয়া মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল। এয়া ৰৈ যোৱা তেলখিনিত মই আৰু অকণমান তেল দিম। এয়া মই কেইটামান মিঠি বাখাৰ দিছোঁ। এইকেইটা ধুনীয়াকৈ ফুটাৰ লগে লগে মই ইয়াত দিম কাটি লোৱা পিঁয়াজখিনি। এয়া মই পিঁয়াজখিনি দিছোঁ। মই বেছি পিঁয়াজ ব্যৱহাৰ কৰা নাই কাৰণ মই অকণমান বনাম আঞ্জা। পিঁয়াজখিনি অকণমান গল্ডেন কালাৰ হোৱালৈকে ভাজি ল'ম। এতিয়া ধুনীয়াকৈ কালাৰটো চেঞ্জ হৈছে পিঁয়াজখিনি। এতিয়া দিম মই কাটি লোৱা বিলাহীখিনি। এয়া কাটি লোৱা বিলাহীখিনি দিছোঁ। এইখিনি মই অকণমান টাইম ভাজিম। এয়া ইয়াতে দিম অকণমান মই নিমখ সোৱাদ অনুসৰি। এইখিনি আকৌ লৰাই দিম। এয়া ইয়াতে একেবাৰে মছলা ব্যৱহাৰ কৰা নাই, মই কম মছলাৰে বনাইছোঁ। ইয়াতে মই মাত্ৰ 4টা জলকীয়া, অকণমান আদা, 4 ফুটা নহৰু আৰু অকণমান জিৰা দিম। জিৰাখিনি মই গুড়ি কৰি লোৱা হৈছে। মছলাখিনি মই থেতেলিয়াই লৈছোঁ। এইখিনি এতিয়া দি দিম ইয়াতে। এয়া 1 চামুচ হৈছে সৰু চামুচেৰে। এইখিনি মই অকণমান সময় আদা নহৰুৰ কেঁচা গন্ধটো যোৱালৈকে ভাজি থাকিম। এয়া ধুনীয়াকৈ সিজিছে বিলাহী। এয়া দিছোঁ প্ৰয়োজন অনুসৰি হালধি গুড়ি। এয়া এইখিনি ধুনীয়াকৈ লৰাই ভাজি আছোঁ। এতিয়া দিম ইয়াতে পানী। এয়া দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। এতিয়া ইয়াতে পানী দি দিছোঁ প্ৰয়োজন অনুসৰি। এতিয়া মই ইয়াতে ঢাকনি লগাই দিম 5 মিনিটৰ কাৰণে। এয়া ফ্ৰাই কৰি লোৱা মাছকেইটা। এয়া ঢাকনিখন গুচাই দিলোঁ। ইয়াতে মই মাছকেইটা দি দিলোঁ, কিন্তু আপোনালোকক মাছকেইটা দেখা নহ'ল, কেমেৰাটো অফ হৈ থাকিল। এয়া মোৰ মাছ আৰু বিলাহীৰ চব্জি ৰেডি। এনেকৈ বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।